নমস্কাৰ মোৰ নাম কোহিনুৰ মই এখন কিতাপ পঢ়ি আছিলোঁ ধুনীয়া কিতাপ এইখন তাৰ অলৰেডি হৈছে তাৰ নামটো আছিলে মানৱ মাত্ৰ কল্যাণৰ বাবে ইয়াত এটা কথা পালোঁ ফ'কাছ জীৱনত যিকোনো কথা লিখিছে যিকোনো আগবাঢ়িবলৈ হ'লে মানুহৰ লক্ষ্যত ফ'কাছটো লাগে মানে লেজাৰ ফ'কাছ আৰু তেনেকৈ এটা সৰু এটা কাহিনী ক'ম আজি ইণ্টাৰেষ্টিং কাহিনী মই কালি পঢ়িছিলোঁ সৰুতে ইলন মাৰ্ক চবেই চিনি পায় ইলন মাৰ্কক সৰুতে কি হ'ল সৰুতে যেতিয়া জন্ম হোৱাৰ পিছত ঘৰৰ মানুহে যে কিবা কৈ থাকে সি নুশুনে সি কিবা ভাবি থাকে কিবা এটা চিন্তা কৰি থাকে নুশুনে লেজাৰ ফ'কাছ বুলি কয় সেইটোক নুশুনে তাৰপিছত ঘৰৰ মানুহে ভাবিলে যে হয়তো কাণৰ প্ৰব্লেম নেকি ডক্টৰৰ ওচৰলৈ গ'ল তাক অপাৰেশ্যন কৰিলে কাণৰ কিন্তু অপাৰেশ্যন কৰাৰ পিছতো যে গম পালে আকৌ ক'লে নুশুনে কিবা এটা ভাবি থাকে কিন্তু পিছত লাহে লাহে গম পালে সেইটো ইলন মাৰ্কৰ বেমাৰ নহয় সেইটো এটা বস্তু ভাবিলে এনেকুৱাকৈ ভাবে যে ওচৰত কি হৈ আছে একো গম নাপায় মাৰপিট হৈ আছে কোনোবাই কাজিয়া লাগি আছে কোনোবাই কিবা কথা পাতি আছে কোনোবাই কাৰোবাৰ গান গাই আছে গম নাপায় একদম লেজাৰ ফ'কাছড গতিকে মই বহুতো মানে কেছেছ আজি মানে পঢ়ি গম পাইছোঁ যে প্ৰত্যেকজনৰ মানুহৰ গাত ফ'কাছ আছিলে যিটো কাম কৰে কামটো ইমান ফ'কাছ ওচৰত কি হৈ আছে গম নাপায় আৰু আমাৰ এজন ইণ্ডিয়ান চবেই জানে ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ স্বামী বিবেকানন্দদেৱ তেওঁ কি হ'ল এবাৰ তেওঁ বহি কিতাপ পঢ়ি আছিলে তাৰপৰা চাইডতে বিয়া পাৰ্টি এটা পাৰ হৈ গৈছিলে মানে দৰা আনিবৰ কাৰণে নাচি বাগি গান চান বেংক পাতি বজাই পাৰ হৈ গৈছিলে তাৰপৰা কিতাপ পঢ়ি আছে গম নাপায় কিন্তু চাইডতে যে বেংক পাতি পাৰ হৈ গৈছিলে ইমান ফ'কাছ মানে তাৰপিছত কোনোবাই আহি মানে সুধিলেহি যে কেপিনে কেনেবাকৈ বিয়া পাৰ্টিতে যোৱা দেখিছিলা নি তাৰপৰা স্বামী বিবেকানন্দই কি বুলি ক'লে যে মই গম নাপাম নহয় ইমান লেজাৰ ফ'কাছড গতিকে কিবা এটা কাম কৰিলে যদি কেনেবাকৈ ফ'কাছৰ দ্বাৰা কৰা হয় সেই কামটো সিদ্ধি হ'ব প্ৰত্যেকজনৰ মানুহৰ গাত ফ'কাছ বোলা বস্তু থাকে মহাভাৰতৰ অৰ্জুনৰ গাত এটা ধুনীয়া কাহিনী যদি কেনেবাকৈ আপোনাক শুনিব বিচাৰিছে সেইটো কেতিয়াবা ক'ম গতিকে ফ'কাছ জীৱনত যি কাম কৰে এটা কৰক আৰু ফ'কাছ দি লাগি যাওক আগবাঢ়িবই ধন্যবাদ